পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে যোৰহাট ৰোষ্টাৰ বয় আৰু আজি আমি পিকনিকলৈ ওলাইছোঁ। এয়া এইপিনে চাব পাৰে, এয়া আলু চালু কাটি লৈ লৈছোঁ আৰু সেয়া আগত অনুপম আছে আৰু এই মানুহ ঘৰত ল'ৰা কেইটামান আছে আৰু দেখুৱাইছোঁগৈ, ৰ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো গাইছ। আৰু এয়া চাব পাৰে এইবোৰ কেটলি লৈ লৈছে আৰু এইপিনে প্ৰাচুৰ্য লৈছে, চাই থাকক। আমি গৈ আছোঁ এইপিনে ওলালোঁ, এয়া পথাৰ মাজে মাজে গৈ আছোঁ, এইপিনে পথাৰ মাজে মাজে গৈ আছোঁ, চাই থাকক। এইটো প্ৰাচুৰ্য চুতীয়া এতিয়া গৈ আছোঁ পথাৰৰ মাজে মাজে, এয়া চাই থাকক। সেই ঔটেঙা গছজোপা ওচৰলৈ গৈ আছোঁ। ফাইনেলি গাইছ এতিয়া পাই গ'লোহি, এই গছজোপা ওচৰতে খাম। আৰু সেয়া দুটা আহি আছে, এয়া মাংস আছে, হাঁহ লৈছে, ইয়াত হাঁহটো আনি আছে, মানে কাটি কুটি আনিছে আৰু খৰি আনি আছে। আৰু এইপিনে চাই লওক চব পিনে পথাৰ আৰু সেই চাইডে ৰেল লাইন, চাই থাকক। এয়া হ'ল হাঁহ মাংস, এইপিনে চব হাঁহ মাংস আৰু ব্ৰইলাৰ আছে আৰু এইকেইটা কি গম পাইছে নাই? চাই লওক গাইছ। আৰু এইপিনে চব এয়া আলু আছে আৰু পানী আছে, ইয়াত চৌকা খানি আছে আৰু ইয়াত ভাত আছে গাইছ, ইয়াত ভাত আছে গাইছ, চাই লওক। আৰু এইটো देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल खरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना। बता देना